তো মুখ্যমন্ত্ৰীয়ে কিমান হাজাৰবাৰ তেওঁৰ কাণত ধৰি উঠা পোৱা জমা হৈছে এইটো তেখেতে হিচাপ কৰি অসমৰ ৰাইজৰ আগত এইটো দি দিয়ক। 2 নম্বৰ কৈছে যে মুখ্যমন্ত্ৰী শেহতীয়াভাৱে এআইৰ জৰিয়তে বা তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ টীমৰ জৰিয়তে এটি বন্দুক চলোৱা আৰু বন্দুক চলাই মুছলমান বেশভূষাৰ এজন ব্যক্তিক মূৰলৈ গুলিওৱা এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত বৰকৈ ভাইৰেল হৈছে আৰু মুখ্যমন্ত্ৰী অতি শেহতীয়াভাৱে তেওঁৰ দুটা বেকফায়াৰ কৰিছে। তেওঁক আমি বুজাই দিব বিচাৰিছোঁ যে আপোনাৰ এই বেকফায়াৰবিলাক এইবিলাক বন্ধ কৰক। এইবিলাকে আপোনাৰ ইমেজক ম্লান কৰিছে। আপুনি হিন্দু মুছলমানৰ ৰাজনীতিত আপুনি কৰি গৈ যি ভোট বেংকৰ ভোট আদায়ৰ ৰাজনীতি কৰিব বিচাৰিছিল সেই ৰাজনীতি মানুহে গ্ৰহণ নকৰে। আজি আপুনি যি ধৰণে এই বন্দুকৰ জৰিয়তে এটা ভিডিঅ' প্ৰস্তুত কৰি গুলি ফুটিওৱাৰ ভিডিঅ' প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম যি ধৰণে আপুনি গেলাই দিলে, ইয়াৰ কাৰণে আপুনি কাণত ধৰি উঠাব দিয়া উচিত প্ৰথম। 2 নম্বৰ কথা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগত মুছলমান ৰিক্সাৱালা মিয়া ৰিক্সাৱালাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দিব লাগে বুলি কৈ যি ধৰণে ভিক্ষাৰীৰ পৰিচয় দিলে, ইয়াৰ কাৰণেও তেওঁ ক্ষমা খুজি আৰু কাণত ধৰি উঠাব দিব লাগে কেইবাবাৰ। তো মুখ্যমন্ত্ৰীয়ে কিমান হাজাৰবাৰ তেওঁৰ কাণত ধৰি উঠা পোৱা জমা হৈছে এইটো তেখেতে হিচাপ কৰি অসমৰ ৰাইজৰ আগত এইটো দি দিয়ক। 2 নম্বৰ বিষয়টো হৈছে যে এই যে মুখ্যমন্ত্ৰীৰ মৰ্যাদাটো, চকীটোৰ মৰ্যাদা তেওঁ যে এই ধৰণে ম্লান কৰি দি আছে, ইয়াৰ জৰিয়তে অসমৰ কি লাভ? এতিয়া তেওঁ কেৱল নিজৰ ৰাজনৈতিক অভিসন্ধি, তেওঁৰ ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত অসমৰ জনগণক মানুহৰ আগত দানৱ সজোৱাৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো তেখেতে বন্ধ কৰক। এই প্ৰক্ৰিয়াটো বন্ধ কৰাটো অত্যন্তই প্ৰয়োজন হৈছে। অসমখনক হিন্দু মুছলমানৰ যুঁজ লগাই ইয়াতে ৰক্তঘাতী সংঘাত লগাবলৈ চেষ্টা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অতি বিলম্বে জেলত সোমোৱাৰো প্ৰয়োজনীয়তা হৈছে। যদি অসমত এটি সুস্থ আৰু সাম্প্ৰদায়িক হিংসা বিদ্বেষবিহীন নিৰ্বাচন অসমত পাতিব লাগে, তেনেহ'লে মহামান্য উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটা ব্যৱস্থা লোৱা উচিত আৰু ইয়াৰ একমাত্ৰ প্ৰতিকাৰ হিমন্ত বিশ্ব শৰ্মাক জেলত সোমাই থওক আৰু জেলত সোমাই থৈ নিৰ্বাচনটো পাতক। তেহে যদি অসমত এটি সুস্থ সাম্প্ৰদায়িক বিষ বাষ্প কম থকা নিৰ্বাচন এটা হয় তেনেহ'লে হ'ব পাৰে।